Hey guys, স্বাগতম to নয়ন পুষ্পা ব্লগ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আপোনালোকে গম পাইছে যে আজি মই আহিছো এগৰাকী বিশেষ ভাস্কৰ্য শিল্পীৰ ওচৰত আৰু সেই বিশেষ ভাস্কৰ্য শিল্পীগৰাকী কোন হয় আৰু সম্পূৰ্ণ জানাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকিব। ফাইনেলি আহি গ'লো দাদা ওচৰত আৰু দাদা এজন বিশেষভাৱে সক্ষম ভাস্কৰ্য শিল্পী আৰু দাদা নমস্কাৰ। নমস্কাৰ। হয় হয় দাদা আপোনাৰ নামটো? মোৰ নাম শ্ৰী পিতাম্বৰ খুলাল। পিতাম্বৰ খুলাল আৰু আপোনালোকৰ গাঁওখনৰ নাম? ব্ৰাসুক। আৰু মানে পুৰা ভণ্টি আৰু মানে দাদাৰ এয়া পুৰা এইবোৰ দাদাই বনোৱা নিজ হাতেৰে বনাইছে আৰু দেখাম সম্পূৰ্ণ আৰু দাদাৰ পৰা কিছু কথা জানিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু চাব পাৰে দাদাই বনাইছে আৰু ইণ্ডিয়ান আৰ্মি হয় আৰু এইফালে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু এইফালে বহুতো দাদাই বনাই থৈছে আৰু আপোনালোকে চাই থাকিব। খাইছে চক্ৰ আৰু কৃষ্ণই লোৱা চক্ৰ হয় আৰু দাদা এইটো কি বুলি কয়? এইটো নামসিংহ। আৰু দাদাই পুৰা খুব ধুনীয়াকৈ বনাইছে আৰু চাব পাৰে আৰু এয়া চাব পাৰে বিষ্ণু ৰাভা আৰু দাদাই মানে এয়া যে আপুনি যে বনাইছে কিমান দিন লাগে? এটা মূৰ্তি বনাওঁতে কিমান দিন লাগে? এসপ্তাহ লাগে ন? আৰু মানে দাম কিমান লয় আপুনি? হয় হয় 5,000 ন? আৰু দাদাই খুব সুন্দৰভাৱে বনায় আৰু কাঠ দি আৰু সুন্দৰ কাঠ ব্যৱহাৰ কৰে দাদাই। হয় গুৰুজনা আৰু দাদাই পুৰা কষ্ট কৰি বনাইছে আৰু দাদা আপুনি এই ভাস্কৰ্য শিল্পৰ লগত কেতিয়াৰ পৰা জড়িত? 2004 চনৰ পৰা। আৰু মানে এই কামটো মানে কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ মানে সহজ নে? হয় হয় আৰু এই কামটো সম্পূৰ্ণৰূপে শিকিবলৈ কিমান মানে দিন লাগে? লাগিব ন? আৰু এটা মানে কোৰ্চ কৰা নিচিনা হয় ন? আৰু এইফালে দেখিব পাইছে পুৰা এইফালে ধেনু কাঁড় থৈ দিয়া আছে আৰু এইফালে নামসিংহ আৰু এইফালে মানে শৰাই বটা আৰু ঠগা এইফালে আৰু এইফালে পুৰা পাণ তামোল আৰু বোলে আৰু দাদাই পুৰা বনাইছে আৰু এইফালে গুৰুজনা আছে আৰু বিষ্ণু ৰাভা আৰু জাতিৰ পিতা মহাত্মা গান্ধী আৰু এইফালে নামসিংহ আৰু এইফালে দাদাই এইবোৰ চব দাদাই বনাই থৈছে আৰু পুৰা এইফালে দেখাই আছে আৰু দাদাই পুৰা লৈ আছে এইখন কি বুলি কয় দাদা? পৰশু কুঠাৰ। আৰু কিহৰ দি বনাইছে? কমপ্লিট কাঠ ন? আৰু এইফালে পুৰা জাপি আছে পেঁপা আছে তাৰপিছত এইফালে কাঠৰ কি কাঠ দি বনাইছে আপুনি? গমাৰি কাঠ খিলা কামৰি। আৰু দাদাই পুৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁকিছে আৰু মানে আৰু ইণ্ডিয়ান আৰ্মি এইফালে আৰু দাদাই এইবোৰ পুৰা সুন্দৰভাৱে বনাই থৈছে আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কিবা লাগে আৰু কণ্টেক্ট নাম্বাৰ দি দিম আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু মোক হ'লেও ক'ব আৰু ভিতৰলৈ গৈ আছোঁ বলক দেখাই আছোঁ আৰু গাইছ এইফালে দেখিব পাইছে পুৰা দাদাই পুৰা কামত লাগি আছে। দাদা কামত লাগি আছে? কি বনাই আছে এয়া? আৰু এইফালে পুৰা দাদাই পুৰা বহি লৈ কামত লাগি আছে আৰু এইফালে দেখাই আছোঁ আৰু আপোনালোকে চাই থাকিব। তো গাইছ এইভাগে দেখিছে খতলা আৰু বহুতেই ডাঙৰ আৰু এই খতলা ভাগ আৰু এইফালে আছে আৰু এইখন খতলা বহুতেই পুৰণি আৰু 200 বছৰ পুৰণি বুলি কৈছে দাদাই। আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ খতলা লাগে আৰু আপোনালোকে যদি কাঠটো দিয়ে আৰু দাদাই সম্পূৰ্ণ মজুৰি 92 ন দাদা? 92,000 দিলেই হ'ল আৰু যদি কাঠটো যদি দাদাৰে হয় আৰু যদি কাঠটো যদি দাদাৰ ফালৰ পৰাই দিয়া হয় তেতিয়া মানে 1,20,000 পৰিব আৰু দাদাই খুব সুন্দৰভাৱে বনাই দিয়ে আৰু এখন খতলা বনাবলৈ হ'লে দাদাৰ পুৰা 6-7 মাহ লাগি যায় পুৰা আৰু এইভাগে খতলা দেখিব পাইছে আপোনালোকে আৰু এইফালে পুৰা কাঠ থৈ দিছে আৰু এইফালেও পুৰা তক্তা চক্তা পুৰা ৰেডি কৰি থৈ দিয়া আছে আৰু এইখনেই এখন খতলা আৰু এইখন মানে ওপৰ কৰিলে নিব আৰু ওচৰতে আৰু দাদাক মানে লগ পাই খুবেই ভাল লাগিছে আৰু মনটো ভাল লাগিছে আৰু দাদা মানে দাদাৰ ল'ৰা আৰু মই মানে একেলগে আৰু দাদাৰ ল'ৰা শংকৰ আৰু মই হ'লো নয়নমণি আৰু আপোনালোকে চিনি পায়ে আৰু দাদাৰ লগত আজি কিছু কথা পাতিছোঁ আৰু ভাল লাগিছে। এতিয়া কওক। আমাৰ ল'ৰাৰ লগতে একেলগে পঢ়া। হয় হয় ভিডিঅ'টো সকলোৱে চাব। হয় চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব। হয় আৰু দাদা আগবাঢ়ি যাওঁ এনেকৈয়ে ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আৰু দাদা যদি ঘৰৰ কাৰণে যদি ধৰ মানুহে খতলা নিব বিচাৰে ঘৰৰ হওক
আৰু ধৰক গোসাঁই ঘৰৰ কাৰণে যদি নিব বিচাৰে মানে ধৰক কিমান দাম ল'ব তেতিয়া আপুনি? এখন ঘৰুৱা এখনত 28,000 টকা। 28,000 টকা। আৰু যদি কাঠটো যদি তেওঁলোকৰ হয় তেতিয়া কিমান? তেতিয়া আপোনাৰ 15,000 মান টকা। 15,000 ন? আৰু যদি আপোনালোকে নিব বিচাৰে নিব পাৰিব। আৰু যদি আপোনাৰ মানে ইয়াৰ পৰা যদি নিব বিচাৰে নগাঁও হওক, লখিমপুৰ হওক, গোলাঘাট, যোৰহাট মানে যদি নিব বিচাৰে নিব পাৰিবনে? পাৰিব, নিশ্চয় পাৰিব। আৰু যদি আপোনালোকৰ যদি কাৰোবাক লাগে নামঘৰত যদি দৰকাৰ হয় আৰু যদি গোসাঁই ঘৰৰ কাৰণে যদি আপোনালোকৰ ঘৰুৱাভাৱে দৰকাৰ হয়, ঘৰৰ কাৰণে যদি নিব লগা হয় আৰু আপোনালোকে যদি কণ্টেক্ট কৰে মোক হ'লেও পাৰিব। আৰু দাদা নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, দাদাৰ লগত যোগাযোগ কৰিব। আৰু দাদাই এইটো কৰ্মৰ লগতে 2004 চনৰ পৰা জড়িত হৈ আছে আৰু দাদা এইটো কাম কৰি জীৱন পথত আগবাঢ়ি গৈছে আৰু দাদাই সফল হৈছে এই কামটো কৰি। আৰু আপোনালোকে যদি বিচাৰে যে এই কামটো কৰি মই জীৱিকা নিৰ্বাহ কৰিম, যে জীৱনত আগবাঢ়ি যাম, এই কামটো কৰিবলৈ আপোনাৰ বহুতেই কষ্ট। এটা কোৰ্চ কৰা নিচিনা যে 10 বছৰ শিকিব লাগিব, তাৰপিছতে যদি আপুনি সম্পূৰ্ণৰূপে জানে তেতিয়াহে আপুনি মানে এইটো কামত নিয়োজিত হ'ব পাৰিব, হয় নহয়? হয়। আৰু মানে দাদাৰ দেউতাকো এইটো কামৰ লগতে জড়িত আছিল, মানে ভাস্কৰ্য শিল্পৰ লগতে জড়িত আছিল। আৰু দাদাই মানে সম্পূৰ্ণ কথাখিনি কৈছে আৰু দাদাক লগ পাই মোৰ খুবেই ভাল। আৰু দাদাৰ ঘৰ জামুগুৰিহাটৰ বৰাচুক মাছগাঁও ন? বৰাচুক মাছগাঁও। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আৰু চৰি গাইছ বৰাচুক মাছগাঁও নহয়, বাঁহডঙা বৰাচুকে দেই, আৰু কোৱাত ভুল হৈ গৈছে আৰু আপোনালোকে বেয়া নাপাব। আৰু এইফালে আছে খতলা ভাগ, এইভাগ তো গাইছ এইভাগ খতলা নিয়া হ'ব ওপৰকুৰি নামঘৰলৈ। আৰু মানে সম্পূৰ্ণ কাঠখিনি ৰাইজৰ ফালৰ পৰা দিয়া হৈছে আৰু দাদাক মানে মজুৰি দিছে। আৰু দাদাই বনোৱাৰ বিনিময়ত কিমান দিছে দাদা আপোনাক? 85,000 দিছে। আৰু এইভাগ খতলা দেখিছে বহুত পুৰণি। আৰু এইভাগ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বোকাখাচা য'ত ভাওনা অনুষ্ঠিত হয়, পাতলচুক গাঁৱৰ হয়নে? হয়। আৰু ভাদ মাহত তাত বোকাখাচা ভাওনা অনুষ্ঠিত হ'ব আৰু দেখাম বাৰু আপোনালোকক। আৰু দাদাৰ সম্পূৰ্ণ নামটো হ'ল পীতাম্বৰ সোলাল। আৰু মানে আপুনি যে এই ভাস্কৰ্য শিল্পৰ লগত যে জড়িত 2004 চনৰ পৰা, আৰু এই মানে শিল্পটোৰ লগত আপুনি জড়িত মানে আছে এতিয়াও, আগতেও আছিল। আৰু মানে আপোনাক ৰাইজে সহায় কৰিছে নে চৰকাৰৰ ফালৰ পৰা সহায় কৰিছে? মোক চৰকাৰৰ ফালৰ পৰা কোনো সাহায্য প্ৰদান কৰা নাই। ৰাইজে যিখিনি কাঠ দিয়ে, পেলনীয়া কাঠৰ টুকুৰা তেওঁলোকে দি থৈ গ'লে সেইখিনিৰ পৰাহে মই এই কৰ্মখিনি কৰিবলগীয়া হয়। আৰু তেনেকৈ মানে কিছুমান কৰ্ম কৰিবলৈ কিন্তু কাঠৰ অভাৱত মানে বস্তু থাকি যায় আৰু আপুনি মানে এনেকৈ কাম বন কৰি এইটো কামেই কৰি আপুনি মানে চলি আছে। হয়। আৰু দাদাই মানে এনেকৈ এইটো কাম সৰুৰ পৰা শিকি এতিয়া সম্পূৰ্ণৰ পৰা পাৰি গ'ল। আৰু দাদাই এইটো কাম কৰিয়ে ল'ৰাক পঢ়ালে, ল'ৰা মোৰ লগত আৰু এজনী ভণ্টি আছে। আৰু তেনেকৈ দাদা জীৱন পথত আগবাঢ়ি গৈছে। আৰু যদি আপোনালোকে শিকিব বিচাৰি কামটো শিকিব পাৰিব নিশ্চয়। আৰু যদি ধৰ মই হ'লেও বা আপোনাৰ ল'ৰা হ'লেও যদি শিকিব বিচাৰি কামটো শিকিব পাৰিবনে? নিশ্চয়। আৰু আপোনাৰ ওচৰত যদি কোনোবাই শিকিম বুলি ভাবে তেতিয়া পাৰিবনে? একাগ্ৰতা লাগিব আৰু ধৈৰ্য লাগিব, হয়নে? ধৈৰ্য লাগিব। আৰু যদি আপোনালোকে বিচাৰে শিকিব পাৰিব। আৰু দাদা এজন খুবেই সফল ভাস্কৰ্য শিল্পী আৰু দাদাক লগ পাই মোৰ খুব ভাল লাগিছে। আৰু আপোনালোকে যাতে আশীৰ্বাদ কৰক যে দাদা জীৱন পথত আগবাঢ়ি যাওক এইটো কাম কৰিয়ে, আৰু যাতে দাদাৰ লগতে আন 10জনেও এই কামটো শিকিব পাৰে আৰু যাতে আগবাঢ়ি যাব পাৰে। চাই থাকক। লগতে আহি আজি তুমিও যিকণ হয় ঘৰত আহি অকণমান হয় উলিয়াই দিয়া মানুহৰ যিটো প্ৰচেষ্টা মোৰ ধন্যবাদ। হয়। আৰু দাদাই মোক ধন্যবাদ দিছে। আৰু মই আহিছোঁ জামুগুৰিহাটৰ বকুলগুৰিৰ পৰা, আৰু সম্পূৰ্ণৰ পৰা মই আহিছোঁ চাইকেল লৈ। আৰু 11:15 পৰা ঘৰত ওলাইছোঁ ঘৰৰ পৰা, আৰু ইয়াত আহি পাইছোঁ 12:45 আহি পাইছোঁ। আৰু মানে বহুতে ভাগৰ লাগি গৈছে। আৰু দাদাৰ লগত অলপ কথা বতৰা পাতিলোঁ। আৰু দাদাৰ ঘৰখনো মানে সম্পূৰ্ণৰূপে দেখাইছোঁ আৰু আপোনালোকে চাব। আৰু দাদাই সুন্দৰভাৱে বজাইছে এইখন মালতিকা ন? আৰু দাদাই সুন্দৰভাৱে বজাইছে। আৰু ইয়াতে মানে আমি পূৰা চাহ তাহ খালোঁ পূৰা এইফালে, আৰু চাহ পকৰি পাপৰ আৰু শংকৰে বনাইছিল মানে পূৰা। আৰু এইফালে গৰম, আৰু এইফালে ফেন চলি আছে পূৰা। আৰু মানে গাইছ বহুতে দেৰি হ'ল আৰু 1:37 হ'ল আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ। আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। আৰু দাদা এইখন কি হয়? চেটাৰ। আৰু কিনাৰখন ভায়লিন। আৰু মাজৰখন মাজৰ নহয়, এইটো চাহে পৰি আছে দেই। চিম্পাঞ্জী। আৰু এইফালে আৰু ফটো চটো আছে আপোনালোকৰ ন? আৰু এইফালে আৰু মেপো আছে, এইফালে মেপ হয়। আৰু এইফালে আপোনালোকে দেখিব পাইছিলে, আৰু এয়া দেখাইছিলোঁ আপোনালোকক। আৰু এইফালেও দেখাই দিওঁ। আৰু এয়া দাদাই পূৰা বনাইছে। আৰু দাদা ইয়াতে মানে সম্পূৰ্ণৰূপে আপোনালোকে কাঠেই ব্যৱহাৰ কৰিছে ন? আৰু বেলেগটো একো ব্যৱহাৰ কৰা নাই?
নাই কৰা ন আৰু কি কাঠ চব শিলা গামাৰি শিলা গামাৰি ন অঁ শিলা গামাৰি কটা হয় তাৰপিছত মই এইটো চেগুনৰ কাটিছিলোঁ এইটো চেগুনৰ ন গৰুণ্ড পক্ষী এইটো দামটো কিমান ছাৰ দাদা 1000 মানত অঁ আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কিবা লাগে আৰু যদি আপোনালোকে যদি বিচাৰে যে আপোনাৰ নিজৰ প্ৰতিমূৰ্তি যে বনাই থ'ব বিচাৰে যেনেকৈ দাদাক দিব আৰু দাদাই বনাই দিব আপোনাৰ নিজকে আৰু দাদাক হয় কি অক্টোপাছ আৰু দাদাই এইবোৰ বনাইছে আৰু আপুনি এইবোৰ মানে চব জানে বনাবলৈ আৰু ৰখিব মোকো দেখাই আৰু ফাইনেলি ঘৰৰ ভিতৰৰ পৰা ওলালোঁ আৰু দাদাও পূৰা আগবঢ়াই দিব আহিছে আৰু আহক দাদা অঁ হয় আৰু দাদাই মানে আকৌ এবাৰ নিমন্ত্ৰণ দিছে আৰু মানে আজি আহিলোঁ কিন্তু মানে বতৰ ডাৱৰীয়া আৰু মানে শংকৰৰ মাকো নাই এইফালে গ'ল আৰু মানে সেই অনুসৰি মানে চাহে দিলে অকল আৰু মানে বেলেগ দিনা মাতিছে আৰু বেলেগে কি খুৱাব আৰু লগ পাই খুব ভাল লাগিছে আৰু শংকৰক 1 বছৰ মূৰত লগ পাইছোঁ আৰু চেহেৰা পূৰা বেলেগেই হৈ আছে আৰু মইতো পূৰা জানোৱেই আৰু মানে চবেই শকতে বুলি কয় হাতী বুলি কয় মোক আৰু চাই থাকিব বতৰো বেয়া আছিল আৰু এইফালে শংকৰহঁতৰ ঘৰ হ'ল এইখনেই আৰু চাব পাৰে আৰু এইফালে মানে মোৰ চাইকেলখন মৰমৰ আৰু এই পূৰা বতৰটোতো বেয়াই পূৰা আৰু এইফালে নঙলা আছে আৰু এইফালে যাব লাগিব সেইটো তেওঁলোকৰ গোঁসাই ঘৰ আৰু এইফালে ফুলেই হয় নেকি ন ফুল হয় পূৰা আৰু দাদাৰ পৰা ৰখি আছে আৰু দাদা যাওঁ দিয়ক আৰু বহুত দেৰি হ'ল আৰু মোৰ ঘৰতো কাম আছে আৰু আপুনিও কামত লাগক আৰু কেতিয়াবা লগ পাম দিয়ক অঁ আৰু শংকৰ মানে মোৰ লগতে মানে পূৰা হাই ছেকেণ্ডেৰীত পঢ়িছিলে আৰু মানে সি মানে কিবা এডমিশ্যন নল'লে আৰু এইবাৰ বোলে এডমিশ্যন লৈছে TSB কলেজত আৰু আছামিছত মেজৰ লৈছা ন আৰু ছেকেণ্ড ডিভিজন পাছ কৰিছিল আৰু আমিও একেই হয় আৰু একেলগেই পঢ়া আৰু লগ পাই খুবেই ভাল তোকে চুলিটাই কাটিলোঁ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব আৰু আবেলি মানে পথাৰত থকা মজাটোৱে বেলেগ আৰু আপোনালোকে যদি পথাৰত থাকি ভাল পায় নিশ্চয় কমেণ্ট কৰি জনাব আৰু সেইফালে বাগান আছে আৰু আজিলৈ ভিডিঅ' ইমানেই যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ টাটা বাই বাই জয় অসম